নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ আন এটা ভিডিঅ'লৈ। তো আজি আপোনালোকক দেখাব লৈছোঁ মোৰ এখন চাইকেল মই ৰং কৰিছোঁ। চাইকেলখন আপোনালোকক দেখুৱাম, ৰং কৰি কিবা কিবি লিখি দিছোঁ আৰু তাকে দেখুৱাম অকণমান। চাওঁ আহক ভিডিঅ'টো, ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। এইখন এখন চাইকেল, পুৰণা চাইকেল আছিল মোৰ, তো ৰং কৰি দিলোঁ কালি। ৰং কৰিলোঁ, মোৰ মেচিন এটা আছে, আপোনালোকক মোৰ ভিডিঅ'টো দেখুৱাইছিলোঁ আগতে। ৰং কৰা মেচিন এটা আছিলে যে মোৰ, তো আজি ৰং কৰিলোঁ। কিছুমান সৰু সুৰা কথা লিখি দিছোঁ আৰু গাঁৱতে চলাবলৈ এইখন ইয়াত লিখিছোঁ আহি আছোঁ। তাৰপিছত ইয়াত এনে বেলটোকে আঁকি দিছোঁ আৰু এইপিনে ডিজে লিখিছোঁ। ডিজে মানে মোৰ নামটো আৰু ফুল মিনিংটো এই ডিজেৰ পৰা হয় যেনিবা। ইয়াত লিখিছোঁ জয় আই অসম, আগপিনে ইয়াতে লিখিছোঁ জয় আই অসম। তো কেনেকুৱা লাগিছে, ভাল লাগিছেনে ফ্ৰেণ্ডছ? চাইকেলখন ট্ৰাই কৰিছোঁ আৰু কিবা এটা এনেই ইউনিক কৰিবলৈ। ইয়াতে কালি ৰং কৰিছিলোঁ, এইবিলাক মাটি পৰি আছে ৰং বহুত। ভাল লাগিছেনে? ৰিংটো পুৰণা আছিলে, একদম ফিনফিনীয়া হৈ গৈছে আৰু ৰিং চব, হাতত ৰং নালাগে, ফিনফিনীয়া হৈ গৈছে। নতুন বনাই দিলোঁ ৰং মাৰি। মন যায় জয় জুবিন দা, আপুনি ডিজে জয় আই অসম। ভাল লাগিছেনে? কমেণ্ট এটা কৰিব। এইপিনে আছে জয় আই অসম, এইখন দূৰৰ পৰা এবাৰ দেখুৱাই দিছোঁ। এইখন